নমস্কাৰ, মই নিপন। আপোনালোকে নিশ্চয় কৰোণা মহামাৰীৰ কাৰণে ঘৰতে আছে। গতিকে যিহেতুকে ঘৰত আছে বা পাৰ্লাৰত আহিব পৰা নাই, গতিকে আপোনালোকে নিশ্চয় বহুতো সমস্যাৰ সন্মুখীন হৈছে। গতিকে আপোনালোকে ঘৰতে কিছু আমাৰ ফেচৰ কাৰণে কৰি ল'ব পাৰে, ক্লিন আপ কৰিব পাৰে, ফেচ ৱাছ কৰিব পাৰে। গতিকে মই আজি আপোনালোকক দেখুৱাম ফেচ ৱাছ। গতিকে ফেচ ৱাছ কেনেকৈ কৰে। গতিকে যিহেতুকে খুব গৰমো, মানুহখিনি প্ৰায় ব্যৱসায় বা চাকৰি এনেকুৱা সূত্ৰে আমি ঘৰতে থাকিব লগা হৈছে। গতিকে গৰমত আমাৰ যিটো সূৰ্যৰ ৰশ্মি কপালত ছানবাৰ্ণ পেলায়, গতিকে তাক আমি কেনেকৈ নিৰ্মূল কৰিম। গতিকে আমি ফেচ ৱাছ এটা আপোনালোকক দেখুৱাম। গতিকে ফেচ ৱাছটো আপোনালোকে চাই লওক। আপোনালোকে ফেচ ৱাছ কৰাৰ আগত আপোনালোকে স্কিনটো ধুই ল'ব, কাৰণ কি ইয়াত ধূলি মাকতি থাকিব পাৰে। ধূলি মাকতি থাকিলে আপোনাৰ যদি ফেচ ৱাছ কৰে, ফেচ ৱাছ কৰিলে ইয়াতে খুন হ'ব পাৰে ফেচ ৱাছ কৰাৰ ফলত। গতিকে আগতে আপোনালোকে ক্লিন কৰি ল'ব। পানী দিম, এনেকৈ পানী মাৰি আপোনাক ধুই ল'ব। পাৰিলে এনেকুৱা টিচু ব্যৱহাৰ কৰিব। পিছে যিসকলৰ টিচু নাই, টাৱেল ব্যৱহাৰ কৰিব। আৰু যদি কটন টাৱেল নাপায়, আপোনালোকৰ ঘৰত যিবিলাক আপোনাৰ সুতিৰ কটন কাপোৰ আছে, আমাৰ যিটো ফুলাম গামোচা কওঁ, ফুলাম গামোচাটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। গতিকে আপোনালোকে যিটো গালত পানী আছে, পানীটো আপোনালোকে এনেকৈ মুচি ল'ব, তিতি থাকিব নিদিব। তাৰপিছত কৰিব কি, আপোনালোকে টনাৰ ব্যৱহাৰ কৰিব। এইটো জভিজৰ টনাৰ হয়, এইটো জভিজৰ স্কিন টনাৰ হয়, এইটো ৰ'জ হয়। গতিকে আপোনাৰ টনাৰ ব্যৱহাৰ কৰিব, স্কিনটো চাফা হয়। গতিকে আপোনাৰ টনাৰ ব্যৱহাৰ কৰিব। টনাৰ ব্যৱহাৰ কৰি উঠিহে ফেচ ৱাছ কৰিব। আপোনালোকে এনেকৈ লৈ ল'ব। টনাৰটো স্কিনৰ কাৰণে বিৰাট ভাল হয়। গতিকে টনাৰ কৰি ল'ব আগে। টনাৰ কৰিলে আপোনাৰ ভাল হয়। ধূলি মাকতি যদি আছে স্কিনত, টনাৰত আহি যাব আৰু ব্লাড চাৰ্কুলত চলাচল কৰাটো সহায় কৰিব। গতিকে টনাৰ ব্যৱহাৰ কৰিব। আৰু যদি আপোনাৰ কাণত এনেকৈ দি দিয়ে, গতিকে কাণৰ এইবিলাকত ধূলি মাকতিবিলাক থাকে, গতিকে টনাৰে ওলাই আনে। গতিকে ফেচ ৱাছ হওক, ক্লিনজাৰ হওক, কৰাৰ আগত গতিকে আপোনালোকে টনাৰ দি ক্লিন কৰি ল'ব। গতিকে খুব জোৰেৰে নিদিব, স্কিনত মিহি মিহিকৈ দিব, নহ'লে স্কিনটো জ্বলি যাব পাৰে। গতিকে টনাৰ ইয়াত চাওক, তাত কিছু ধূলি মাকতি আহিছে টনাৰত। মই ব্যৱহাৰ কৰিম আপোনাৰ VLCC, এইটো VLCCৰ ব্যৱহাৰ কৰিম। VLCCৰ ফেচ ৱাছ ব্যৱহাৰ কৰিম। ইয়াতে আছে আপোনাৰ 4টা মিশ্ৰণ আছে, অৰ্থাৎ 4টা প্ৰডাক্টেদি এইটো বনাইছে। ইয়াত আছে আপোনাৰ হালধি, চন্দন, তুলসী আৰু কেশৰ আছে। গতিকে এই 4টা আপোনালোকে যেনেকৈ যি কোম্পানীৰে নহওক অসুবিধা নাই, আপোনালোকে ব্যৱহাৰ কৰিব। গতিকে মই VLCC ব্যৱহাৰ কৰিম। গতিকে আপোনালোকে ঠিক বেছি নালাগে, অলপ লৈ ল'ব। এনেকৈ অলপ লৈ ল'ব, খুব কম হ'লেই হয়। গতিকে তাৰপিছত কৰিব কি, আপোনাৰ অকণমান পানী মিক্স কৰি ল'ব। মিক্স কৰি এনেকৈ আপোনাৰ ক্লিন কৰি ল'ব। আৰু গালখন যিহেতুকে শুকান হৈছে, গতিকে গালখনত আপোনাৰ অলপ এনেকৈ পানী দি দিব। এনেকৈ পানী দিয়াৰ পিছত কমপ্লিট তিতি যোৱাৰ পিছত স্কিনটো, তাৰপিছত আপোনালোকে ফেচ ৱাছটো এনেকৈ হাতৰ তলিত মাৰি ল'ব। খুব লাহে লাহেকৈ এনেকৈ কৰিব। চকুৰ তলিত কৰিব এনেকৈ। আৰু তলপিনৰ পৰা এনেকৈ দিব পাৰে। পাৰিলে আপোনাৰ 2টা আঙুলিৰে এনেকৈ কৰিব। 2টা আঙুলিৰে এনেকৈ কৰিলে ভাল হয়। স্কিনটো শুকান হ'লে গোলাপ জল বা অলপ পানী লৈ ল'ব, তেতিয়াহ'লে ফেচ ৱাছ কৰাত সুবিধা হ'ব। গতিকে আপোনালোকে এনেকৈ 3 মিনিটমান কৰিব।
বেছি সময় কৰিব নালাগে, 3 মিনিটমান কৰিব। এনেকৈ দিব পাৰে, এইটো চাইডত এনেকৈ দিব। উদ্ধৃতিটো আপোনালোকে দিব পাৰে, উদ্ধৃতিটো এনেধৰণে দিব, খুব ভাল হয়, চাফা হ'ব। লাহে লাহে কৰিব, হালকা হালকাকৈ কৰিব, বেছি জোৰেৰে নিদিব। ফেচ ৱাছ হওক, ক্লিন আপ হওক, লাহে লাহে কৰিব লাগে। একচুৱেলি এইটো মালিচ হয়, গতিকে মৃত কোষবিলাক সজীৱ হয়, গতিকে লাহে লাহে কৰিব। মই ভিডিঅ'টো দেখুৱাৰ কাৰণে স্পীডত দেখুৱাইছোঁ, গতিকে আপোনালোকে লাহে লাহে কৰিব। লাহে লাহে কৰিলে 3 মিনিটত শেষ কৰিব পাৰিব। নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম ক্লিন আপ বা ফেচিয়েল কেনেধৰণে কৰে। ধুনীয়া হৈছে, ধুনীয়া চাইনিং আহিছে। গতিকে এতিয়া আমি ধুই ল'ম। কেনেকৈ ধুম, কিছুকান মই তিতাই লৈছোঁ। গতিকে এনেকৈ কিছুকান জাপি ল'ব, এনেকৈ জাপি ল'ব। লাহে লাহে এনেকৈ আপোনাৰ ফেনটো উঠাই আনিব। তাৰপিছত কি কৰিব, এই যিটো ফেন আছে আৰু ধুই ল'ব। গতিকে 3বাৰ বা 4বাৰ এনেকৈ আপোনাৰ ধুই ল'ব। তাৰপিছত পাৰিলে আপোনাৰ পানী স্কিনত মাৰি দিব, দলিয়াই দি আপোনাৰ এনেকৈ মুচি ল'ব। সুন্দৰ হৈছে, সুন্দৰ হৈছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোৰ নাম হৈছে বিউটি জ'ন হেল্থ এণ্ড বিউটি কেয়াৰ। যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব, পৰৱৰ্তী এনেকুৱা ভিডিঅ' পাব। আৰু আজিলৈ এৰিছোঁ, ধন্যবাদ।